মৰ্নিং আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ব্লগলৈ। কি খবৰ সকলোৰে? খবৰ সকলো নিশ্চয় খুবেই ভাল। পিছে আলহামদুলিল্লাহ মোৰো ভাল। আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বগৈ আছে আপোনালোকৰ টাইটেল আৰু থাম্বনেইল চাই চাগে গমেই পাইছে। আজি আমাৰ কলিজাৰ বাৰ্থডে হয়। আমাৰ কলিজা আজি 1 year কমপ্লিট হৈ গ'ল। আৰু আজিৰ দিনটো ভাবিলোঁ আপোনালোকৰ লগত কি কৰোঁ কি নকৰোঁ বাৰ্থডে দিনটো কলিজাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনাৰ সকলোৰে ভিডিঅ'টো চাই ভাল লাগিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই সোনকালে উঠিলোঁ, এতিয়া 8টা বাজি গ'ল বাৰু। মই এতিয়ালৈকে একো খোৱা নাই, ব্ৰেকফাষ্ট কৰা নাই। তো ব'লক এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ আৰু আমাৰ বাৰ্থডে বয়ে কি কৰি আছে আপোনালোকক দেখাওঁ। আৰু আজিৰ দিনটোত বহুত কাম আছে। মইতো কাম নকৰোঁ, কিন্তু মোৰ অলপ কাম আছে। মোৰ ডেক'ৰেশ্যনৰ কাম আছে অলপ। বাবুৰ বাৰ্থডে কিবা কিবি আনিছিলে ডেক'ৰেশ্যনৰ, সেইবিলাক সজাব লাগিব। আৰু সেইফালে ৰাতিপুৱা জেঠাই আহি চব কাম কৰি থৈ গ'ল। ঘৰ মোচা কিবা কিবি কাম আছিলে, কাপোৰ চাপোৰ ধোৱা এইবিলাক চব কৰি থৈ গ'ল। আৰু বায়ে সেইফালে ভাত বনাই আছে। আৰু তো ব'লক। আৰু এইফালে মই ৰ'জ ৱাটাৰ লগাই আছোঁ। মই ৰাতিপুৱা উঠি ফ্ৰেছ হৈ ৰ'জ ৱাটাৰ নহ'লে এল'ভেৰা জেল লগাই লওঁ। আৰু এতিয়া মুনুক মাতিলোঁ, মুনু আহিল আৰু মুনু আৰু মই মিলি ডেক'ৰেশ্যন কৰিম। তো চাই থাকক। মুনু এইফালে চাইড কৰি থোৱা। অঁ কোৱা। মেহেন্দি কিয় তোমাৰ বিয়া? তোমাৰ বিয়া নে মুনুৰ বিয়া? মই কি মুখত লগাই দিম তোমাক কোৱাচোন? এতিয়া তিনিজনী এটা ল'ম হা। ফাৰ্ষ্ট কোনে ল'ব পাৰিম? ল'ব পাৰিম। আগতে তুমি আগতে কি লৈছা? চিটিং নহয় অ'। দিয়া চিটিং নহয় আগতে লোৱা। মইতো চব আগতে দিয়া নেকি? জিনা দেখিব তাক এটা বেলুন দিব তুমি। জিনে হকাল। কেনেকা বান্ধি দিছে হে? এতিয়া গোটে লোৱা আলেক্সা কি লোৱা? ৰ'বা এইটো যে কি কৰে? চানি দিছে। আৰু আমাৰ বাৰ্থডে বয় যে শুয়ে আছে 2 ঘণ্টা হ'ল, জানো কেতিয়া উঠে। আৰু এইফালে মই 2টা নে 3টাহে ফুলালোঁ, বাকীকেইটা মুনু আৰু আমাৰ বেবীয়ে ফুলালে। টোপনিৰ পৰা উঠিল। হেপী বাৰ্থডে বুলি যে হেপী বাৰ্থডে। এইফালে চোৱাচোন কোন আহিছে। কোন আৰু আমাৰ আৰ্শিয়ানক চাওকচোন। আৰ্শিয়ানৰ জেগাত বেলেগ ল'ৰা ছোৱালী হ'লে এইফালে কিমান বেলুন আছে, বেলুনকেইটা নাচায়। বেলেগ ল'ৰা ছোৱালী হ'লে একদম বেলুনকেইটা ফুটালে হয়, তাৰপাছত লৈ খেলিলে হয়, কিন্তু বহুত ঠাণ্ডা হয়। আৰু এইফালে বাহঁতে কাম কৰি আছে। আৰু আজি আইটেম কৰিছে 50জনৰ ওপৰত চাগে, মাংস পোলাও খুৱাব আৰু মিঠাই চিঠাই কিবা কিবি খুৱাব। আৰু দোৱা কৰাবৰ কাৰণে আপোনাৰ 20টামানৰ ওপৰত ল'ৰা ছোৱালীক মাতি দিছে মাদ্ৰাছাৰ। তাৰপিছত মাদ্ৰাছা খাবৰ কাৰণে তাত পোলাও খাবৰ কাৰণে যিমান বস্তু লাগে চব দি দিব। আৰু এতিয়া আমি বেলুন ফুলাই আছোঁ। 1 ঘণ্টাৰ ওপৰত হ'ল বেলুন ফুলাই আছোঁ, তেনেকৈ আমাৰ ফুলাই হোৱাই নাই। আৰু এতিয়া মাদ্ৰাছাৰ ল'ৰাখিনি আহিল, ইহঁতে এতিয়া কোৰাণ খতম দিব। মই এতিয়া কফি লগাম, সেইদিনা ৰঙা পৰা যে কফি দুটা পেকেট লৈ আনিছিলোঁ।
বেবি লগাবা মই আমাক নিদিওঁ আকৌ কি আছে চেনি মায়ে নলগাই মই লগাম আমাৰ ব্যস্ততাৰ মাজতো লগাই লওঁ স্কিন কেয়াৰটো মেইন মই ডেক'ৰেশ্যন কামখিনি কৰাৰ পাছত গা ইমান বেছি এলাহ লাগি আছিলে তাৰপাছত মই শুই গ'লোঁ আৰু 1 ঘণ্টামান টোপনি মাৰিলোঁ 1 ঘণ্টা টোপনি মৰাৰ পাছত মই উঠি চালোঁ কাৰেণ্ট নাই বা খুজিলোঁ বায়ে কৈছে কাৰেণ্ট নাই তাৰপাছত টেংকিটো পানী নাই এতিয়া কি কৰোঁ মই গা ধুব লাগে আৰু এইফালে মই মুখত কফি লগালোঁ আৰু চাওঁ এতিয়া কি কৰোঁ জেঠাইক গৈ কওঁ কলৰ পৰা পানী আনি দিবলৈ অঁ জেঠাই মই গা ধুব নালাগে গা ধুবতো লাগে এতিয়া কেনেকৈ ধুম পানী আছেতো নাই নাই কোনো নাই পানী এক বাল্টি আনি ল'ব মই শ্বেম্পু কৰিম যে এক বাল্টি নো কলৰ পৰা পানী উঠে জানো ব'লক মই আৰু আপুনি যাওঁ আৰু মোৰ আব্বুটো যে চাওকচোন পুৰা মুডত আছে সি টোপনিৰ পৰা উঠিলে যে আৰু আজি ভালকৈ টোপনি হোৱা নাই ন সেইটো কাৰণে এনেই দিনতো 2-3 ঘণ্টাৰ ওপৰত টোপনি মাৰে হেপী বাৰ্থডে আব্বু দিলোঁ কাৰেণ্ট নাই যে ৰাতিপুৱাৰ পৰা কাৰেণ্টৰ কাৰণে ইমান বেছি গৰম সেইকাৰণে নতুন কাপোৰ পিন্ধোৱা নাই ব'লক আমি ভিতৰৰ ফালে যাওঁ আৰু মই মানে সেইটো ৰুমত যে ডেক'ৰেশ্যন কৰিছিলোঁ আৰু এইবিলাক চাওক এইখিনিতে বেলুন চেলুন এইবিলাক কিবাকিবি লগাইছিলোঁ চব ফুটি গ'ল এতিয়া আকৌ যিযোগ বেলুন আনিব দিছোঁ আৰু ইয়াত আছে আৰু সেইটো ৰুমত যে দিছিলোঁ সেইটো ৰুমত মানে ৱালৰ পৰা কালাৰবিলাক এনেকৈ এৰাই গৈছে সেইটো কাৰণে সেইটো ৰুমৰ পৰা আৰু সেইটো ৰুমত ইমান জেগাও নাই তো এইটো ৰুমত লৈ আহিলোঁ এইটো ৰুম পূৰা খালী আছে এইটো ৰুমত লৈ আহিলোঁ আৰু সজাবলৈ বাকী আছে এতিয়ালৈকে মানুহ অহা নাই মানুহ অহাৰ অলপ আগত সজাই দিম ভালকৈ আৰু এইফালে গৈ চাওঁ কি কৰে আপুনি কিন্তু ইউটিউবত আহিব তাই ভিডিঅ' বনাইছে আৰু এইফালে মই চবৰ কাৰণে চাহ তুলিছোঁ ভাবিলোঁ চাহ বনোৱাৰ আগত অকণমান কফি বনাই খাই ল'ম মই আৰু মনুৱে তো আপোনালোকে ব্লগটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক মামি চাহ খাই লওঁ তাৰপৰা নাখাওঁ খাওকচোন দিম কাটাখিনি দিছোঁ আৰু বেবী ডাঙৰ প্লেট ক'ত আছে সুধি আহোঁ এনেকুৱা ডাঙৰ প্লেট আছিলে নহয় লাগিবতো পোৱা নাই যে মই এইখিনি দি লওঁ নেকি লাগিলে বেলুনকেইটা বাৰে ফুটি যায় যে সেইটো কাৰণে মই ৰাতিপুৱাৰ পৰা লাগিছে বেলুনকেইটা বাৰে ফুটি যায় মোৰ অৱস্থা চাওক মই যে ৰেডি হোৱা নাই এনেকৈ আছোঁ আৰু এতিয়া খাই ল'ম মোৰ ভোক লাগিছে মই কাপোৰো লগোৱা নাই আৰ্শিয়ান তুমি খালা আপোনাৰ পৰা কেইটামান দিয়ক দি দিম মোৰ ৰিল চাই আছা লাইক কৰা আকৌ জিজু আছে নে নাই তাত চোৱাচোন আছে আৰু আমাৰ বেটাক এতিয়া বায়ে কাপোৰ লগাই আছে মানে ইমান বেছি গৰমতনো কি কাপোৰ লগাব এতিয়া কেক কাটিব যে
তো চবে কৈ আছে কাপোৰটো লগাই দিব লাগে নতুন কাপোৰ। আৰু এতিয়া চাব আমাৰ বেটাই কেনেকৈ কান্দে। সি মানে নতুন মানুহ দেখা পালে যে আৰু ঢেৰ মানুহ দেখা পালে যে এডজাষ্ট হ'ব নোৱাৰে, পূৰা কান্দি থাকে। অপেন কৰি Happy birthday, Arshiyan. কিয় কান্দিছিলা? হে Sound to বঢ়াই দে। এতিয়া পূৰা হাঁহি আছে। বাপৰে কি কান্দা কান্দিছে। সেইফালে আবু আৰু মই কাপোৰ চেঞ্জ কৰা নাই। যিটো কাপোৰ আছে মানে ইমান বেছি গৰম, দিনটো কাৰেণ্ট নাছিলে। অলপ আগত এইমাত্ৰহে কাৰেণ্ট আহিছে আৰু চুলিখিনি এনেকৈ আছে আৰু মুখত যে চব আছে। মই যে মুখত ক্ৰীম লগোৱা নাই, একো নাই। বাই আজিকালি ব্লগত একো নকয় ন, মনে মনে থাকে। কিয় ক'ব নোৱাৰি ন। কথা দি মই কৈ আছোঁ, আমাৰ ভণ্টি চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাৰপ্ৰাইজ কৰি দিব। হাই গাইজ, এয়া মোৰ বাইৰে। আপোনালোকে পাৰিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগত কমেণ্টো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তুমি পাৰিছা ডাঙৰ মানুহ হ'ব পাৰিবা মানে। আৰু আমাৰ বেবী শিকিছে, বেবী শিকাইছো। মই পাহৰি গৈছো নহয় যে কোৱা পাহৰা নাই, কোৱা কমেণ্ট কৰিব, চেমেণ্ট কৰিব। 7 কৰিব দে। আপোনালোকে কমেণ্টত কিন্তু 7 কৰিব, কোনো কমেণ্ট নকৰিব, 7 কৰিব। ফটো ল'ব পৰা নাই আমি ল'ৰাক। আৰু এই চাওকচোন, আমি টুপি আনিছিলোঁ যে, এইবিলাক টুপি থাকিয়ে গ'ল। আৰু স্প্ৰে আনিছিলোঁ আৰু এইকেইটা আনিছিলোঁ যে, এই বহুত বস্তু থাকি গ'ল ইয়াতো। মানুহৰ দুৱাটো আৰু আশীৰ্বাদটোৱে মেইন। আৰু বাহঁতে যে যেতিয়া চবকে ইনভাইট কৰিলোঁ, তেতিয়া চবকে মানা কৰিছে, আপোনালোকক কোনো গিফ্ট নানিব, আমাৰ ল'ৰাটোৰ কাৰণে আশীৰ্বাদ কৰিব। এতিয়ালৈকে আমাৰ তথাপিও মই আনিছে কিবা বাৰ্থডে বুলি। আৰু চবে বেছিভাগ মানুহে যে পইচা দিছে, পইচা উঠিছে। এতিয়া মই গিফ্ট আনবক্সিং কৰিম, গিফ্ট আনবক্সিং কৰিম। সেইটো আছে আৰু কাপোৰ এযোৰ আছে, খেলা বস্তু। কি সৰু হয় ন, চবেতো খেলা বস্তুৱে দিব। এয়া বটল, ইয়াত আছে দুযোৰ উঠিছে। আৰু যে ক'ত বেগৰ ভিতৰত ভৰাইছে। এইটো কাষৰ এখন তাৰ গাড়ী, আৰু এইটো বটল, পানী খোৱা বটল, গাড়ী, কাপোৰ এযোৰ পিন্ধোৱা গ'ল ন, কাপোৰ তিনিযোৰ বাবুক এযোৰ, আৰু এইযোৰ কাষৰ। এইযোৰ গ্লাছে আছে ন, চেম চেম বুলি ক'লে কোনো কথা নাই। এইটা অকণ ডাঙৰ হয় নেকি, এইকেইটা অকণ ডাঙৰ হয়। আৰু ইয়াত কাপোৰ এযোৰ আছে, আৰু এযোৰ কাৰ্টুন দেখালোঁ। আৰু ইয়াত বেটা মানে মোৰ পেহী মৰম স্পেচিয়েল হয় মোক বেটাৰ কাৰণে। বাহঁতে একদম মিচিনৰ নিচিনা কাম কৰি আছে, আপোনালোকে চাব পাৰিব। এয়া তলৰ পৰাও বুটলি নিছে, ক'তো ধোৱা নাই। এয়া মোৰ ভণ্টি লাগে, যিজনী একদম এয়া আমাৰ বৌ। এইটো এয়া মোৰ কলিজা। আৰু নামটো হ'ল আৰ্শিয়ান। পাগল হৈ গ'ল, মেণ্টেল হস্পিটেল নিব লাগিব নেকি তাইক অলপ দেৰিকে। মুখখন হ'ল টপ টপনি।
আমাতকে আৰু হেৰি বুটকট এইয়া বেবী মোৰ বায়ে হয় দুইজনে ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰি ডেকৰেশ্যন কৰা ঠাই আৰু যি ডেকৰেশ্যন কৰিছোঁ এইটো ৰুমৰ পৰা সিটো ৰুম সিটো ৰুমৰ পৰা এইটো ৰুম দৌৰা-দৌৰি এইবিলাকে আমাৰ কাম চলিছে আৰু দুইজনী কামো কৰিছোঁ চিষ্টাৰৰ ন, মানে চাদৰ বহুত অলপ প্ৰব্লেম হ'ল আৰু কি ক'ম আৰু আপোনালোকক দেখি আছে চাই আছে চ' এতিয়া সমাপ্ত হৈছেহি আৰু দুইজনী অলপ মই ক'লে যে ৰ'বা দিনটো কি কৰিলোঁ নকৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ন আশা কৰোঁ আপোনালোকৰ ব্লগটো চাই ভাল লাগিছে যদি ব্লগটো চাই ভাল লাগে আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যদি মোৰ কিউট চিষ্টাৰ হয় চবেই শ্বেয়াৰো কৰিব লাইকো কৰিব কমেণ্টো কৰিব